যিখিনি হৈছিল এটা এইটো পৰিকল্পিত আক্ৰমণ আছিলে কেনেকৈ আজি আমি তদন্ত কৰি আছোঁ আমাৰ তদন্তকাৰী টিম বনাই পেলাই আমি তদন্ত কৰি আছোঁ আৰু এইটো এটা যে সুপৰিকল্পিত ঘটনা সেইটো আমি প্ৰাৰম্ভিক তদন্তত গম পাইছোঁ গতিকে এনেকুৱা সাধাৰণতে দেখা পোৱা নাযায় এনেকুৱা ধৰণৰ বিশৃংখল এটা উন্মুক্ত জনতাই যোনটো কাম কৰিলে আজি এটা গভৰ্ণমেণ্ট প্ৰপাৰ্টিত হাত দিলে আৰু 3জন আমাৰ বিষয়াক আঘাতপ্ৰাপ্ত কৰিলে গতিকে এইটো এটা তদন্ত হ'ব আৰু দুখেই শাস্তি পাব আৰু আৰক্ষী যি আছিলে ইয়াত দায়িত্বত যিগৰাকী ভাৰতৰ বিষয়া তেওঁৰ বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে নেকি তেওঁক তৎকালীনভাৱে আমাৰ DGP ছাৰৰ নিৰ্দেশত তেওঁক ছাছপেণ্ড কৰা হৈছে আৰু যথাযথ তেওঁক ডিপাৰ্টমেণ্ট একশ্যন লোৱা হ'ব আৰু আজি যিটো ছিকিউৰিটি লেপচেছ থকাটো নিশ্চিত কাৰণ যিহেতু প্ৰথম অৱস্থাত যদি উন্নত জনতাক ইয়াৰ পৰা উঠি অহাহেঁতেন খেতি তেতিয়াহ'লে এনেকুৱা ঘটনা নহ'ল হয় লেপছটো হৈছে এইটো হিচাপে তেওঁক এটা শাস্তিমূলক ব্যৱস্থা তেওঁ কথাটো গম নাপালে আৰু অনাকাংক্ষিত হিচাপে বস্তুটো ঘটনাটো হ'ল তথাপিও তেওঁ লেপছটো আছে গতিকে আমি তেওঁক তৎকালীনভাৱে বৰ্খাস্ত কৰিছোঁ নাই তেনেকুৱা ধৰণৰ একো কথা নাই এইটো এটা উন্মুক্ত জনতাৰ এটা তৎক্ষণিক এটা তেওঁলোকে গোট খাই পেলাই কৰা এটা কাম গতিকে এইটো তেনেকুৱা ধৰণৰ একো কোনো হৈছে এতিয়া যিসকল অপৰাধী ঘটনা কৰিছে তেওঁলোকক আপোনালোকে ভিডিঅ' ফুটেজ চিনাক্ত কৰিছে তেওঁলোকক 3জনকতো আপোনালোকে ইতিমধ্যে আটক কৰিছে বাকীসকলকো কৰায়ত্ব কৰাৰ কিবা ব্যৱস্থা হয় তেওঁলোকৰ ভিডিঅ' ফুটেজ আমি পাইছোঁ আৰু এটা ফৰেঞ্চিকেলি আমি চাই আছোঁ গতিকে দোষীটো শাস্তি পাব গোটেইখিনি আমি আপোনালোক আৰু প্ৰাৰম্ভিক সময়ত আৰু আমি জনাম